মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আৰএম দিন ফলি স্বাগতম জনাই আজিৰ এই ভিডিঅ'টিত আমি ক্লাছ 6ৰ লেসন নম্বৰ 7 গামোচা এ থ্ৰেড অফ লাভ নামৰ লেসনটো তোমালোকৰ সৈতে অসমীয়াতে আলোচনা কৰিবলৈ আগবাঢ়িছো গতিকে বলা এতিয়া পুনে পুনে পাঠৰ মাজলৈ আগবাঢ়ো এতিয়া মন কৰা পাঠৰ নাম হৈছে গামোচা এ থ্ৰেড অফ লাভ গামোচা মানেটো আমি সকলোৱে বুজি পাইছো থ্ৰেড মানে কি হৈছে থ্ৰেড মানে হৈছে সূতা এতিয়া ইয়াৰ অৰ্থটো কি গামোচা এ থ্ৰেড অফ লাভ গামোচা এডাল মৰমৰ সূতা এতিয়া এই কথাখিনিলৈ মন কৰা প্ৰথমতে থকা our country India is full of different cultures and traditions আমাৰ দেশ ভাৰতবৰ্ষ কি বুলি কৈছে বিভিন্ন সংস্কৃতি আৰু পৰম্পৰাৰে ভৰপুৰ read the statements in column A and match them with the relevant festivals in column B এতিয়া তোমাক column A আৰু column B দুটা column দিয়া হৈছে দেখিছানে এতিয়া column A কিছুমান statements দিয়া হৈছে হয়নে সেই বিবৰণ বিলাক বা সেই স্টেটমেন্ট বিলাকৰ লগত তোমাক কি কৰিব কৈছে হোফালে তোমাক কি কৰিব কৈছে অৰ্থাৎ কলম বি লগত তাক কোনটো উৎসৱৰ লগত এই কথাখিনি মিলে হেতু মিলাব দিছে these are different harvest festivals celebrated in different states of India আৰু এইবিলাক হৈছে আমাৰ ভাৰতৰ বিভিন্ন ৰাজ্যত পালন কৰা বিভিন্ন কৃষি ভিত্তিক উৎসৱ আমি প্ৰথমে স্টেটমেন্টছ বিলাক পঢ়ি লওঁ তাৰ পিছত আমি মিলাবলৈ চেষ্টা কৰিম This one কি কৈছে a 4-day harvest festival is celebrated in South India দক্ষিণ ভাৰতত পালন কৰা এটা কৃষি ভিত্তিক উৎসৱ homes are decorated with colmas mango leaves and flowers এতিয়া ঘৰবিলাক একিনি সময়ত কি কৰা হয় বুলি কৈছে কলমাস মানে হৈছে ৰংগোলী আমপাত আৰু ফুলেৰে সজাই তোলা হয় সো এটো কি হ'ব এটো হ'ব দক্ষিণ ভাৰতৰ এটা উৎসৱ হেতুৰ নাম হৈছে পংগাল এনেকৈ মিলাই দিবা তোমালোকে তাৰ পিছত ষ্টেটমেন্টত মন কৰা A harvest festival is celebrated in North India. উত্তৰ ভাৰতত পালন কৰা এটা কৃষিভিত্তিক উৎসৱ This festival marks the beginning of the sun's journey towards the northern hemisphere. এই উৎসৱটো কি বুজায় যে উত্তৰ গোলাৰ্ধৰ ফালে সূৰ্যৰ যে যাত্ৰাৰ আৰম্ভণি হৈছে তাকে সূচায় গতিকে এটো কি উৎসৱ হ'ব এটো হ'ব মকৰ সংক্ৰান্তি এটো মিলাই দিবা তোমালোকে তাৰ পিছত 3 নম্বৰত কি কৈছে চোৱা A harvest festival is celebrated in Punjab. পাঞ্জাবত পালন কৰা এটা কৃষিভিত্তিক উৎসৱ people light bonfires and sing and dance around them এটা মানুহে কি কৰে পাঞ্জাবৰ এই যে যেটো উৎসৱ মানে কৃষিভিত্তিক উৎসৱ এইখিনি সময় তেওঁলোকে কি কৰে মানুহবিলাকে মুকলি ঠাই জুই জ্বলাই গান গায় আৰু ইয়াৰ চাৰিওফালে নাচে তেতিয়াহলে এটো কি উৎসৱ হ'ব এটো হ'ব লোহৰী তাৰ পিছত স্টেটমেন্ট 4 লৈ মন কৰা a harvest festival is celebrated in গুজৰাটত পালন কৰা এটা কৃষিভিত্তিক উৎসৱ the most iconic part of this festival is kite flying এতিয়া গুজৰাটত পালন কৰা এটা কৃষিভিত্তিক উৎসৱ এই উৎসৱটোত কি কৰা হয় মানুহবিলাকে কি কৰে মানে তেওঁলোকে চিলা উৰুৱায় হয়নে গতিকে চিলা উৰুৱা মুহূৰ্তটো হৈছে আটাইতকৈ এই উৎসৱৰ এটা গুৰুত্বপূৰ্ণ অংশ গতিকে এটো কোনটোৰ লগত মিলিব উত্তৰায়ণ এটো উত্তৰায়ণটো তেতিয়াহলে কোন উৎসৱ গুজৰাটৰ এতিয়া ইয়াৰ ঠিক তলতে এটা লাইন তোমালোকে নিশ্চয় মন কৰিছা নাও সে a few lines about any harvest festival you celebrate এতিয়া তুমি পালন কৰা যিকোনো এটা কৃষিভিত্তিক উৎসৱৰ বিষয়ে তোমাক কেইটামান লাইন লিখিব কৈছে এতিয়া আমি সকলোৱে কিহৰ বিষয়ে লিখিব পাৰো অসমীয়াৰ এটা অতিকে আপোন মাঘ বিহু যেটো নেকি এটা কৃষিভিত্তিক উৎসৱ সেই মাঘ বিহুৰ বিষয়ে লিখিব পাৰো মই ইয়াতে কেইটামান লাইন 2-3টা লাইন দি দিছো তোমালোকে নিজেও দুটামান লাইন লিখিবলৈ চেষ্টা কৰিবা কি বুলি লিখিব পাৰা মাঘ বিহু ইজ দা হাৰ্ভেষ্ট ফেষ্টিভেল অফ আসাম হয়নে তাৰ পিছত আৰু লিখিব পাৰো কি লিখিব পাৰো ইট ইজ অলসো নোন এজ ভোগালী বিহু ইয়াক ভোগালী বিহু বুলিও জনা যায় তাৰ পিছত আৰু কি লিখিব পাৰো people make ভেলাঘৰ and মেজি with bamboo and straw on this বিহু এই বিহুত মানুহে কি কৰে ভেলাঘৰ আৰু মেজি সাজে কিহেৰে বাঁহ আৰু খেৰে এই বিহুত মানুহে ভেলাঘৰ সাজে এইখিনি কথা আমি লিখিব পাৰো তাৰ পিছত পাঠ্যৰ মূল কথাখিনিৰ মাজলৈ যাওঁ হা এটো কৈছে scene 1 দৃশ্য 1 এতিয়া প্ৰথমটো দৃশ্যত কি হৈছে চোৱা the scene opens in Rumi and Bubu's room প্ৰথমটো দৃশ্য আৰম্ভ হৈছে দৃশ্যটো ক'ত আৰম্ভ হৈছে ৰুমি আৰু বুবু ৰুমত দৃশ্যটো আৰম্ভ হৈছে হয়নে ওপেন হৈছে এতিয়া ৰুমিয়ে কৈছে কি বুলি কৈছে jumps out of the bed বিছনাৰ পৰা জাপ মাৰি উঠি পেলাই কি বুলি কৈছে বুবু it's বিহু টাইম বুবু এতিয়া বিহুৰ সময় হয়নে এয়া বিহুৰ সময় বুবুৱে কি কৈছে with excitement উত্তেজিত হৈ গৈছে হয়নে তেওঁ উত্তেজিত হৈছে হৈ পেলাই কি বুলি কৈছে I know মই জানো I have been waiting for a week মই কেবা সপ্তাহ ধৰি মই ৱেইট কৰি আছো হয়নে মই অপেক্ষা কৰি আছো এটা ৰুমিয়ে কি বুলি কৈছে চোৱা ড্ৰেছিং আপ ৰুমিয়ে কাপোৰ পিন্ধি পেলাই ড্ৰেছ কৰি পেলাই অৰ্থাৎ কাপোৰ পিন্ধি পেলাই কৈছে I am wearing মেখেলা চাদৰ মই কি পিন্ধিছো মেখেলা চাদৰ পিন্ধিছো go and get ready soon
যোৱা আৰু সোনকালে ৰেডি হোৱা এইবুলি ৰুমিয়ে বাবুক কৈছে এতিয়া ৰুমিয়ে কি কৈছে চোৱা তাৰপিছত ৰুমি টেক্স এ কুইক বাইট অফ এ স্নেক ৰুমিয়ে কি কৰিছে পটককৈ গৈ পেলাই পিঠা এটা কামোৰ মাৰিছে মানে স্নেক মানে হৈছে কি স্নেক মানে হৈছে পিঠা পনা বা তেনেকুৱা লঘু আহাৰ যিটো আমি সাধাৰণতে ভাত পানী খোৱাৰ উপৰিও আমি যেতিয়া তাৰ মাজতে যদি তেনেকুৱা পাতলীয়াকৈ আহাৰ খাওঁ তাক আমি স্নেক বুলি ক'ব পাৰোঁ মানে জলপান জাতীয় খাদ্য হয়নে পিঠা পনা হ'ব পাৰে জলপান হ'ব পাৰে তেনেকুৱাকৈ কৈছে ইয়াত আমি পিঠা বুলি ধৰি লৈছোঁ স্নেক মানে হৈছে পিঠা গতিকে ৰুমিয়ে পটককৈ গৈ পেলাই পিঠা এটাত কামোৰ মাৰিছে এণ্ড হাৰিজ আউট আৰু লৰালৰিকৈ ওলাই গৈছে চিনটো এতিয়া দ্বিতীয় দৃশ্যটো ক'ত আৰম্ভ হৈছে চোৱা প্ৰথম দৃশ্যটো ক'ত আছিলে ৰুমি আৰু বুবুৰ ৰুমত বহি থকা অৱস্থাত সেই দৃশ্যটো আৰম্ভ হৈছিলে দ্বিতীয় দৃশ্যটো কি কৰা হৈছে দ্য চিন শিফ্টছ টু দ্য স্মল লেণ্ড ইন ফ্ৰণ্ট অফ ৰুমি এণ্ড বুবুজ হাউচ এতিয়া দ্বিতীয় দৃশ্যটো ৰুমি আৰু বুবুৰ ঘৰৰ সন্মুখৰ এটা সৰু ৰাস্তালৈ কি কৰা হৈছে স্থানান্তৰিত কৰা হৈছে লৈ যোৱা হৈছে হয়নে অৰ্থাৎ এটা দৃশ্যৰ পৰা আন এটা দৃশ্যলৈ লৈ যোৱা হৈছে মিংকি সুমন এণ্ড জুমি আৰ ৱেইটিং মিংকি সুমন আৰু জুমি ৰৈ আছে অপেক্ষা কৰি আছে ৰুমি এণ্ড বুবু টু জইন দ্য গ্ৰুপ ৰুমি আৰু বুবু দলত যোগ হৈছে হয়নে তেওঁলোক তিনিজন আগৰ পৰা ৱেইট কৰি আছে আৰু তাতে গৈ পেলাই কোন হৈছে ৰুমি আৰু বুবু লগ হৈছে দে আৰ অল ড্ৰেছড আপ ইন বিহু এটায়াৰ তেওঁলোক সকলো বিহু সাজপাৰ পৰিধান কৰি আছে ৰুমি ফ্ৰেণ্ডছ উই হেভ এ প্ৰব্লেম এতিয়া ৰুমিয়ে তেনেকুৱা এটা সমস্যা হ'ল বুলি কৈছে কি বুলি কৈছে উই হেভ এ প্ৰব্লেম আমাৰ এটা সমস্যা আছে জীৱন খুৰা এণ্ড মিনতি জেঠাই ইনভাইটেড আছ টু পাৰফৰ্ম হুঁচৰি এট বোথ দেয়াৰ হাউচেছ জীৱন খুৰা আৰু মিনতি জেঠাই দুয়োজনী আমাক কি কৰিছে তেওঁলোকৰ দুয়ো ঘৰতে আমাক হুঁচৰি গাবলৈ নিমন্ত্ৰণ দিছে এতিয়া বুবুৱে কি কৈছে এণ্ড উই ডোণ্ট ন' ৱেৰ টু গ' ফাৰ্ষ্ট আৰু এতিয়া আমি নাজানো ক'লৈ যাওঁ ক'লৈ প্ৰথমে যাম কাৰ ঘৰলৈ প্ৰথমে যাম আমি নাজানো মিংকে কৈছে জীৱন খুৰাজ হাউচ ইজ নিয়াৰাৰ জীৱন খুৰাৰ ঘৰটো ওচৰতে আছে এতিয়া জুমিয়ে কি কৈছে চোৱা বাট মিনতি জেঠাই লাইকছ আছ ছ' মাছ কিন্তু মিনতি জেঠাই আমাক বহুত ভাল পায় চি অফেন ট্ৰিটছ আছ উইথ ডিলিচিয়াছ লাডুছ তেওঁ প্ৰায় আমাক কি কৰিবলৈ দিয়ে অফেন মানে হৈছে প্ৰায় আমাক কি কৰিব দিয়ে সুস্বাদু লাডু আমাক খাবলৈ দিয়ে জুমিৰ মতে প্ৰথমে তেতিয়া ক'লৈ যাব লাগে মিনতি জেঠাইৰ ঘৰলৈ যাব লাগে কিয়নো তেওঁৰ মতে জুমিৰ মতে মিনতি জেঠাই তেওঁলোকক সুস্বাদু লাডু খাবলৈ দিয়ে এতিয়া সুমনে কি কৈছে চোৱা সুমন লাফিং সুমনে হাঁহি পেলাই কৈছে ডেটছ এ টাফ চইচ দেন তেনেহ'লে এইটো এটা কঠিন বাছনি অৰ্থাৎ তেওঁলোকে কাৰ ঘৰলৈ যাব কাৰ ঘৰলৈ নাযাব দুমজাত পৰিছে তেওঁলোক সমস্যাত পৰিছে সেইকাৰণে কৈছে যে এইটো এটা মানে সমস্যা হৈ গৈছে বাছি লোৱাত বুবু এতিয়া বুবুৱে কি কৈছে মন কৰা বাট আই লাইক ঘিলা পিঠা মোৰ দেন লাডুছ কিন্তু মই লাডুতকৈ ঘিলা পিঠা বেছি ভাল পাওঁ ৰুমিয়ে কি কৈছে চোৱা স্মাইলিং হাঁহি পেলাই ৰুমিয়ে কৈছে চি মেক্স দেম অল তেওঁ সকলো বনায় ৰুমিৰ মতে কি মানে মিনতি জেঠাই যিহেতু সকলো বনায় গতিকে আমি মিনতি জেঠাই তালৈকে যোৱাটো ভাল হ'ব লেটছ গ' টু হাৰ ফাৰ্ষ্ট ব'লা আমি প্ৰথমে তেওঁৰ ঘৰলৈকে যাওঁ এতিয়া সুমনে কি কৈছে অ'কে ঠিক আছে বাৰু ছেটল দেন তেতিয়াহ'লে মীমাংসা হৈ গ'ল উইল গ' টু মিনতি জেঠাইজ হাউচ ফাৰ্ষ্ট আমি প্ৰথমে তেতিয়াহ'লে মিনতি জেঠাইৰ ঘৰলৈকে যাম দে অল ষ্টাৰ্ট টু বিট দ্য ঢোল টকা এণ্ড তাল এতিয়া ঢোল টকা আৰু তাল আমি সকলোৱে জানো এইবিলাক হৈছে বিহুত বজোৱা বাদ্য ইনষ্ট্ৰুমেণ্টছ হয় হয়নে এতিয়া সেইবিলাক বজাই পেলাই তেওঁলোক সকলো কি কৰিলে মাৰ্চ টুৱাৰ্ডছ মিনতি জেঠাইজ হাউচ তেওঁলোকে মিনতি জেঠাইৰ ঘৰলৈ আগুৱাই গ'ল মিনতি জেঠাইৰ ঘৰলৈ আগবাঢ়িল এতিয়া চিন 3 দৃশ্যত তৃতীয় দৃশ্যত কি হৈছে চোৱা দ্য চিন শিফ্টছ টু দ্য কাৰ্টিয়াৰ্ড অফ মিনতি জেঠাইজ হাউচ এতিয়া তৃতীয় দৃশ্যটো ক'লৈ লৈ যোৱা হৈছে ক'লৈ শিফ্ট কৰা হৈছে স্থানান্তৰিত কৰা হৈছে মিনতি জেঠাইৰ চোতাললৈকে কাৰ্টিয়াৰ্ড মানে হৈছে চোতাল মিনতি জেঠাই ৱেলকামিং মিনতি জেঠাই তেওঁলোকক স্বাগতম জনাই কৈছে কথা এটা কি কৈছে চোৱাচোন চিলড্ৰেন আই এম ছ' গ্লেড টু চি ইউ চিলড্ৰেন মানে হৈছে কি ল'ৰা ছোৱালী এতিয়া মিনতি জেঠাই মৰমতে কি বুলি কৈছে আই এম ছ' গ্লেড টু চি ইউ মোৰ তোমালোকক দেখি বিৰাট ভাল লাগিছে মানে মই আনন্দিত হৈছোঁ তোমালোকক দেখি ৰুমি স্মাইলিং ৰুমিয়ে হাঁহি পেলাই কৈছে উই আৰ অলছ' হেপী জেঠাই আমিও সুখী জেঠাই মানে আমাৰো ভাল লাগিছে বুলি কৈছে দ্য গ্ৰুপ বিগিনছ টু পাৰফৰ্ম হুঁচৰি দলটোৱে হুঁচৰি গোৱা আৰম্ভ কৰিছে হুঁচৰি প্ৰদৰ্শন আৰম্ভ কৰে তেনেতে এতিয়া দে ষ্টাৰ্ট ছিঙিং তেওঁলোকে কি বুলি গোৱা আৰম্ভ কৰিছে হুঁচৰিয়ে চ'ত আমি বিহু মাৰোঁ য'ত দুবৰি নগজে ত'ত মিনতি জেঠাই উইথ এ ৱাৰ্ম স্মাইল হোল্ডিং এ বঁটা এণ্ড গামোচা মিনতি জেঠাই কি কৰিছে
এটা হাঁহি মাৰি পেলাই হোল্ডিং এ বটা এটাত ধৰি পেলাই আৰু এণ্ড গামোচা এখন ধৰি পেলাই কি কৰিছে তেওঁলোকৰ ওচৰত সেৱা লৈছে ৱাও ইয়োৰ পাৰফৰ্মেন্স ৱাজ ওয়ান্ডাৰফুল ৱাও তোমালোকৰ প্ৰদৰ্শনী বিৰাট ধুনীয়া আছিল তোমালোকৰ হুঁচৰি প্ৰদৰ্শন বিৰাট ধুনীয়া আছিল বুবু along with friends approaches মিনতি জেঠাই এতিয়া কি কৈছে বুবু বাকি ফ্ৰেণ্ডছ বিলাকৰ সৈতে মিনতি জেঠাইৰ ওচৰলৈ আগুৱাই গৈছে মিনতি জেঠাই নটিচিং বাবু মিনতি জেঠাই বাবুক লক্ষ্য কৰিছে বাবুক চাই পেলাই কৈছে কি বুলি কৈছে বাবু ইউ হ্যাভেন্ট টাইড এনি গামোচা either around your head or around your waist বাবু তুমি মূৰত নাইবা কঁকালত কতো গামোচা বন্ধা নাই বাবু হিমসেলফ বাবুৱে তেতিয়া নিজক কৈছে কি বুলি কৈছে where is my গামোচা মোৰ গামোচাখন কি হ'ল মোৰ গামোচাখন ক'ত ৰুমি সুমন মিংকি এণ্ড জুমি share worried glances ৰুমি সুমন মিংকি আৰু জুমিয়ে কি কৰিছে তেওঁলোক যে চিন্তিত হৈছে তেনেকুৱা চাউনি এজনে আনজনলৈ তেনেকুৱা দৃষ্টিৰে চাইছে মানে চিন্তিত হৈ পৰিছে যে বুবুৰ গামোচাখন কি হ'ল মানে এজনে আনজনলৈ চাই আচৰিত হৈ গৈছে তেনেকুৱা ধৰণৰ তেওঁলোক চিন্তাত পৰি গৈছে মিনতি জেঠাই কামলি এতিয়া মিনতি জেঠাই শান্তভাৱে ধীৰ লাহেকৈ কৈছে কি বুলি কৈছে চোৱা ডোন্ট ওৰি বাবু চিন্তা নকৰিবা বাবু লেটস প্ৰসিড উইথ দা ব্লেজিং ৰিচুৱেল বল আমি কি কৰো এতিয়া আশীৰ্বাদ লৈ লওঁ বুবু নোটছ বুবুৱে মূৰ দুপিয়াই ষ্টিল ডিস্ট্ৰেক্টেড কিন্তু তথাপিও তেওঁ কি হৈ আছে মানে বিভ্ৰান্তিত পৰিছে যে তেওঁ যে গামোচাখন হেৰাই গ'ল এতিয়া তেওঁ কি কৰিব এতিয়া এনেকুৱা ভাবো মিনতি জেঠাই bows down with offering before them and they chant blessing for the family মিনতি জেঠাই কি কৈছে আঠু লৈছে bows down মানে হৈছে আঠু লোৱা সেৱা কৰা with offering তেওঁলোকলৈ বটা আগবঢ়াই দিয়ে হনে তেওঁলোকক দিবলৈ যিখিনি লৈ গৈছিলে টকা পইচা হওক বটাই হওক সেইখিনি অফাৰিং কৰি তেওঁলোকক আগবঢ়াই পেলাই কি কৰিছে তেওঁলোকৰ আগত আঠু লৈছে and they chant blessing for the family আৰু তেওঁলোকে পৰিয়ালটোৰ হকে আশীৰ্বাদ দিয়ে মিনতি জেঠাই স্মাইলিং মিনতি জেঠাই হাঁহি পেলাই কৈছে কি বুলি কৈছে চোৱা নাও কাম ইনসাইড এণ্ড এনজয় ৰঙালী বিহুজ ডেলিকেচিছ ভিতৰলৈ সোমাই আহা এতিয়া ভিতৰলৈ সোমাই আহা আৰু ৰঙালী বিহুৰ যে সুস্বাদু খাদ্য সেই সুস্বাদু খাদ্য খোৱা দ্য চিলড্ৰেন চিয়াৰ এক্সেপ্ট বাবু হু ইজ লষ্ট ইন থট এতিয়া বাবুৰ বাহিৰে বাকিখিনি ল'ৰা ছোৱালীয়ে কি কৰিছে তেওঁলোকে চিয়াৰ কৰিছে আনন্দ কৰিছে ফূৰ্তি কৰিছে হনে আৰু বাবুৱে কি কৰিছিলে হু ইজ লষ্ট ইন থট আৰু বাবু চিন্তাত বিভোৰ হৈ গৈছিলে চিন্তাত হেৰাই গৈছিলে এটা চোৱা সিন 4 দৃশ্য 4 এটা দৃশ্য 4 কি হৈছে দা চিলড্ৰেন আৰ ইন মিনতি জেঠাইছ ড্ৰয়িং ৰুম চতুৰ্থ দৃশ্যটোত ল'ৰা ছোৱালীকেইটা তেওঁলোকে আশীৰ্বাদ দিলে মিনতি জেঠাইক আশীৰ্বাদ দিয়াৰ পিছত মিনতি জেঠাই তেওঁলোকক ভিতৰলৈ মাতিলে এতিয়া তেওঁলোক ভিতৰতে সকলো বহি থকা অৱস্থাত আছে ক'ত মিনতি জেঠাইৰ ড্ৰয়িং ৰুমত দেখা গৈছে দেখিছা মিংকি এপ্ৰ'চেছ বাবু মিংকি এবাৰ কি কৰিছে বাবুৰ ওচৰলৈ গৈছে বাবুৰ ওচৰলৈ কাষ চাপি গৈছে মিংকি কনচাৰ্নড এতিয়া মিংকিয়ে বাবুৰ ওচৰলৈ গৈ পেলাই কি বুলি কৈছে বাবু হোৱাটছ ৰং বাবু কি হ'ল বাবুৱে সেডলি দুখেৰে কৈছে কি বুলি কৈছে চোৱা মাই গামোচা আইতাছ গিফ্ট মোৰ গামোচাখন আইতাৰ গিফ্ট আছিলে পাই এনেকৈ কৈছে আৰু কোনে বাবুৱে কৈছে হয় না তেওঁ যেহেতু গামোচাখন হেৰাই গৈছে তেওঁ এতিয়া মনত সেই কথাটোৱে ডিস্টাৰ্ব কৰি আছে যে আইতাই দিয়া গিফ্ট আছিলে আইতাৰ উপহাৰ আছিলে এতিয়া মোৰ গামোচাখন কি হ'ব সেই কথাটোকে সুমন হেল্পফুলি সুমনে তেওঁক অলপ সহায় কৰাৰ ধৰণে কথা এটা কৈছে কি কৈছে চোৱাচোন আই হেভ এন এক্সট্ৰা গামোচা ইন মাই বেগ মোৰ বেগত এখন এক্সট্ৰা গামোচা আছে সুকীয়া এখন গামোচা আছে হি হেণ্ডছ অভাৰ দা গামোচা টু বাবু এতিয়া তেওঁ সেই গামোচাখন বাবুলৈ আগবঢ়াই দিছে বাবু হেপিলি বাবু গামোচাখন দিয়ে বাবুৱে নিশ্চিতভাৱে ভাল পাইছে হয় না গতিকে তেওঁ হেপিলি বাবুৱে মনত ভাল পাই পেলাই কৈছে থ্যাংকস সুমন ধন্যবাদ সুমন বাবু টাইজ দা গামোচা এৰাউণ্ড হিজ হেড বাবুৱে গামোচাখন তেওঁৰ মূৰত বান্ধি লৈছে বাট ষ্টিল লুকছ ট্ৰাবল কিন্তু তথাপিও তেওঁ কি হৈছে সমস্যাত পৰা যেন লাগিছে ট্ৰাবল মানে কষ্ট পাই থকা ক'ৰবাত হয়নে চ' সেইটোকে কি কৰি লিখিছে লুকছ ট্ৰাবল কষ্ট পাই থকা যেন লাগিছে দ্য চিন ফেডছ আউট উইথ বাবুজ মিক্সড ইমোশনছ এতিয়া এই দৃশ্যটো কি হৈছে দৃশ্য যিটো 4 আছিলে এই 4 নম্বৰ দৃশ্যটো বাবুৰ মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৈতে দৃশ্যটো লাহে লাহে নোহোৱা হৈ গৈছে ম্লান পৰি গৈছে এতিয়া মানে বাবুৰ মিশ্ৰিত প্ৰতিক্ৰিয়া মানে কি তেওঁ গামোচাখন হেৰাইছে কষ্ট পাই আছিলে তেওঁ সুমনৰ পৰা গামোচাখন পাইছে এখন তেওঁ এক্সট্ৰা গামোচা আছিল সেইখন পাই পেলাই মনটো অলপ ভালো লাগিছে তথাপিও তেওঁ কিন্তু অশান্তিত আছে যেহেতু তেওঁ আইতাকৰ গিফ্ট আছিলে গামোচাখন গতিকে তেওঁ এহাতে ভাল লাগিছে যদিও আৰু আনফালে বেয়াও লাগি আছে সেই দুটা মিশ্ৰিত প্ৰতিক্ৰিয়াৰ মাজতে দৃশ্যটো শেষ হৈছে তাৰপিছত সিন 5 লৈ চোৱা দৃশ্য 5 কি আছে ইয়াত
দ্য চিন অপেনছ এট জীৱন খুৰাছ হাউচ এতিয়া এই যে পঞ্চম দৃশ্যটো ক'ত আৰম্ভ হৈছে জীৱন খুৰাৰ ঘৰত দৃশ্যটো আৰম্ভ হৈছে জীৱন খুৰা ৱেলকামিং জীৱন খুৰাই তেওঁলোকক স্বাগতম জনাই কি বুলি কৈছে চোৱা অ' ডিয়াৰ চিলড্ৰেন অ' শুনহঁত প্লিজ কাম অনুগ্ৰহ কৰি আহা মাতিছে আৰু জীৱন খুৰাই তেওঁলোকক স্বাগতম জনাইছে দ্য গ্ৰুপ বিগিনছ টু পাৰফৰ্ম হুঁচৰি এতিয়া দলটোৱে কি কৰিছে তেওঁলোকে হুঁচৰি মৰা আৰম্ভ কৰিছে দে ষ্টাৰ্ট ছিঙিং তেওঁলোকে কি বুলি গাইছে গোৱা আৰম্ভ কৰিছে দেউতাৰ পদূলিত গোন্ধাইছে মাধুৰী কেতেকী মলে মলায়ো হয়নে আফটাৰ দ্য হুঁচৰি পাৰফৰ্মেঞ্চ দ্য ফেমিলি ব'জ ডাউন ফৰ ব্লেছিংছ এতিয়া হুঁচৰি গোৱাৰ পিছত হুঁচৰি প্ৰদৰ্শনীৰ পিছত পৰিয়ালটোৱে একেধৰণে যেনেকৈ মিনতী জেঠাইৰ ঘৰত মানে মিনতী জেঠাই আঁঠু লৈছিলে আশীৰ্বাদ বিচাৰি সেৱা লৈছিলে তেনেকৈ পৰিয়ালটোৱে মানে জীৱন খুৰাৰ ঘৰ পৰিয়ালটো তেওঁলোকৰ পৰা আশীৰ্বাদ বিচাৰি আঁঠু লৈছে সুমনে কি কৈছে চোৱা চান্টিং সুমনে তেতিয়া কি দিছে আশীৰ্বাদ দিছে হয় নহয় যেতিয়া জীৱন খুৰাৰ ঘৰৰ পৰিয়ালৰ আটাইকেইজন মানুহে তেওঁ কি আঁঠু লৈছে হয় নহয় গতিকে সুমনে আশীৰ্বাদ দিছে কি বুলি মে ইয়ৰ ফেমিলি বি ব্লেছড উইথ প্ৰস্পাৰিটি এণ্ড হেপিনেছ আপোনাৰ পৰিয়ালটো সুখ আৰু সমৃদ্ধিৰে ভৰি পৰক এই বুলি কৈ কি বুলি কৈছে আশীৰ্বাদ দিছে প্ৰাৰ্থনা কৰিছে তেওঁলোকে খুৰী হেণ্ডছ অভাৰ দ্য অফাৰিং ইন এ বঁটাটো সুমন খুৰীয়ে সুমনলৈ কি কৰিছে বঁটাটো আগবঢ়াই দিছে বাবু একচেপ্টিং দ্য অফাৰিং বাবুৱে কি কৰিছে সেই জীৱন খুৰাৰ ঘৰৰ খুৰীয়ে আগবঢ়াই দিয়া বঁটাটো গ্ৰহণ কৰিছে গ্ৰহণ কৰি পেলাই কি বুলি কৈছে থেংক ইউ খুৰী ধন্যবাদ খুৰী খুৰীয়ে কি বুলি কৈছে চোৱা অফাৰিং ট্ৰিটছ খাবলৈ কিবা কিবি আগবঢ়াই দিয়ে নাও লেটছ গো ইনচাইড এণ্ড হেভ পিঠাছ এণ্ড জলপান এতিয়া ভিতৰলৈ বোলে আৰু কি কৰা এণ্ড হেভ পিঠাছ এণ্ড জলপান আৰু পিঠা আৰু জলপান খোৱাহি দ্য চিলড্ৰেন লিভ জীৱন খুৰাছ হাউচ আফটাৰ এনজয়িং বিহু ডেলিকেচিছ এতিয়া ল'ৰা ছোৱালীবিলাকে জীৱন খুৰাৰ ঘৰত বিহুৰ সুস্বাদু খাদ্য খোৱাৰ পিছত উপভোগ কৰাৰ পিছত তেওঁলোকে কি কৰিছে তাৰ পৰা প্ৰস্থান কৰিছে লিভ মানে এৰি যোৱা এতিয়া চোৱা চিন 6 চোৱা মন কৰা চিন 6 মন কৰা দ্য চিন অপেনছ এট দ্য লেণ্ড ইন ফ্ৰণ্ট অফ জীৱন খুৰাছ হাউচ দৃশ্যটো জীৱন খুৰাৰ ঘৰৰ সন্মুখৰ ৰাস্তাত এইটো কি হৈছে অপেন হৈছে দৃশ্যটো আৰম্ভ হৈছে এজ দ্য চিলড্ৰেন লিভ ল'ৰা ছোৱালীবিলাক প্ৰস্থান কৰাৰ লগে লগে বুবুজ ডিষ্ট্ৰেছ গ্ৰ' বুবুৰ যি দুখ সেয়া লাহে লাহে কি হৈছে গ্ৰ'জ বাঢ়ি গৈছে হয়নে বুবুৰ যি কষ্ট বা দুখ বা বেদনা সেই বেদনা বাঢ়িবলৈ আৰম্ভ কৰিছে বুবু মাটাৰিং হিমছেল্ফ মাটাৰিং মানে হৈছে ভোৰ ভৰাই নিজৰ মনতে ভোৰ ভৰাই পেলাই মনৰ ভিতৰতে কৈছে অ' ন' মাই গামোচা অ' নহয় মোৰ গামোচাখন হোৱাট উইল মাদাৰ চে মায়ে কি ক'ব মানে এইবুলি কৈ মানে তেওঁ চিন্তাত পৰিছে ৰুমিয়ে কৈছে ৰুমি বুবু হোৱাটছ ৰং বুবু কি হ'ল বুবুৱে কৈছে তেতিয়া চোৱা কি কৰিম বুবু এজেণ্ট লাজ কৰি পেলাই বুবুৱে কৈছে লজ্জিত হৈ মাই গামোচা ৰুমিবা আই লছ আইতাছ গিফ্ট মাই গামোচা মোৰ গামোচাখন ৰুমিবা মোৰ আইতাৰ যি গিফ্টটো মই হেৰুৱাই পেলালোঁ এই বুলি কৈছে কোনে বুবুৱে জুমিয়ে তেতিয়া কৈছে ডোণ্ট ৱৰি চিন্তা নকৰিবা বুবু উইল এক্সপ্লেইন ইট টু ইয়'ৰ মাদাৰ আমি তোমাৰ মাক কথাখিনি বিৱৰি ক'ম এক্সপ্লেইন মানে হৈছে বিৱৰি কোৱা বা বৰ্ণনা কৰা মিংকে কৈছে য়েছ হয় উই ৱেৰ অল এক্সাইটেড আমি সকলো উত্তেজিত হৈ আছিলোঁ মানে আনন্দত একেবাৰে উত্তেজিত হৈ আছিলোঁ আত্মহাৰা হৈ আছিলোঁ এণ্ড ডিডণ্ট নটিছ ডেট ইয়'ৰ গামোচা ৱাজ মিচিং তোমাৰ যে গামোচাখন হেৰালে সেই কথাটো আমি লক্ষ্য কৰা নাছিলোঁ সুমনে কি কৈছে চোৱা তেতিয়া সুমন বুবু উই আৰ উইথ ইউ আমি তোমাৰ লগত আছোঁ দ্য গ্ৰুপ নোটছ ইন চলিডাৰিটি দলটোৱে একাত্মতাত মূৰ দুপিয়াই মানে তেওঁলোক যে সকলো একেলগে আছে এইটো যে চিন্তা কৰিবলগীয়া একো নাই বুবুৱে সেই কথাটো কৈছে ৰুমি উইল টেল মা ডেট ইট ৱাজেণ্ট জাষ্ট ইয়'ৰ ফল্ট আমি তোমাৰ মাক ক'ম যে এইটো যে তোমাৰ ভুল নহয় সেই কথাটো আমি তোমাৰ মাক ক'ম মিংকি উই আৰ ৰেছপনচিবল টু আমিও দায়বদ্ধ হয়নে যে তোমাৰ যে গামোচাখন হেৰালে অকল সেইটো তুমিয়ে দোষী নহয় আমিও দায়বদ্ধ আছিলোঁ আমিও দোষী গতিকে সেইবুলি সকলোৱে তেওঁক বুজনি দিয়াৰ চেষ্টা কৰিছে বুবু স্মাইলছ স্লাইটলি বুবুৱে ক্ষীণকৈ হাঁহি মাৰিছে ফিলিং ছাপৰ্টেড তেওঁৰ লগত যে বাকীবিলাক আছে তেওঁ ফ্ৰেণ্ডছবিলাক যে বন্ধুবৰ্গবিলাক যে তেওঁক মানে সমৰ্থন কৰিছে সেই কথাটো তেওঁ ভাল লাগিছে ভাল লাগি পেলাই কি কৈছে স্লাইটলি ক্ষীণকৈ তেওঁ হাঁহি এটা মাৰিছে লাহেকৈ দ্য চিন ফেডছ আউট উইথ ৰুমি বুবু এণ্ড দেয়াৰ ফ্ৰেণ্ডছ ৱাকিং টুগেডাৰ বিটিং দেয়াৰ ঢোল টকা এণ্ড তাল এতিয়া দৃশ্যটো কি হৈ গৈছে বুলি কৈছে ফেডছ আউট মানে ম্লান পৰি গৈছে লাহে লাহে নোহোৱা হৈ গৈছে কেনেকুৱা অৱস্থাত ৰুমি বুবু আৰু তেওঁৰ বন্ধুবৰ্গবিলাকে একেলগে
খোজকাঢ়ি গৈ থকা অৱস্থাত ঢোল টকা বজাই মানে তেওঁলোকে ঢোল টকা তাল এইবিলাক কোবাই কোবাই গৈ থকা অৱস্থাতে দৃশ্যটো লাহে লাহে নোহোৱা হৈ গৈছে ফেডছ আউট হৈছে ম্লান পৰি গৈছে তাৰপিছত চোৱা সিন 7 এতিয়া দৃশ্য 7 নম্বৰ দৃশ্যত এতিয়া কি হৈছে চোৱা The scene opens with the group entering বুবু's house এতিয়া সেই দলটো বুবুৰ ঘৰলৈ প্ৰৱেশ কৰা অৱস্থাত বুবুৰ ঘৰত সোমোৱা অৱস্থাতে কি হৈছে দৃশ্যটো ওপেন হৈছে আৰম্ভ হৈছে ৰুমি ওপেনিং দ্য গেট ৰুমিয়ে গেটখন খুলিছে খুলি পেলাই কি কৈছে লেটস গেট ওভাৰ উইথ দিস এই কথাবোৰ এতিয়া ইয়াতে বাদ দিয়া আৰু ইয়াতে বন্ধ কৰা They enter quietly expecting Bubu's mother to be angry when she finds out about the gamusa তেওঁলোকে নিশব্দে কোৱাইটলি মানে হৈছে নিশব্দে তেওঁলোক সোমাই গৈছে এক্সপেক্টিং এইটো ভাবি পেলাই এইটো আশা কৰি কি বুবু's mother to be angry বুবুৰ মাকৰ খং উঠি থাকিব when she finds out about the gamusa যেতিয়া তেওঁ গামোচাখন নেদেখিব মানে বুবুৰ ডিঙিত তেতিয়া তেওঁ খং উঠি থাকিব এইটো ভাবি পেলাই তেওঁলোক একেবাৰে কি হৈছে নিশব্দে গৈছে কোৱাইটলি গৈছে বুবু's mother rushes out বুবুৰ মাক কি হৈছে বুবুৰ মাক বেগেৰে ওলাই আহিছে বাহিৰলৈ ওলাই আহিছে holding a gamusa and smiling গামোচা এখন হাতত লৈ পেলাই বুবুৰ মাক হাঁহি পেলাই বাহিৰলৈ ওলাই আহিছে ৰুমি এণ্ড বুবু's mother excitedly ৰুমি আৰু বুবুৰ মাকে excitedly উত্তেজিত হৈ পেলাই কৈছে বুবু how was your day বুবু তোমাৰ দিনটো আজি কেনে গ'ল how did you manage without this গামোচা এই গামোচাখন নোহোৱাকৈ গামোচাখনৰ অবিহনে তুমি আজি কেনেকৈ বিহু গালা কেনেকৈ হুঁচৰি গালা এই কথাটো কৈছে কোনে ৰুমি আৰু বুবুৰ মাকে তাৰ পিছৰ অংশটো লৈ চোৱা বুবু লুক shocked but relieved বুবুক দেখাত আচৰিত হৈ যোৱা যেন লাগিছে but relief কিন্তু লগে লগে তেওঁ কেনেকুৱা লাগিছে ৰিলিফ অলপ যেন তেওঁ চিন্তাটো পাতলিছে ৰিলিফ মানে হৈছে উপশম পোৱা গতিকে তেনেকুৱা যেন লাগিছে তেওঁ মানে তেওঁ যে সমস্যা এটা আছিল সেই তাৰ পৰা যেন তেওঁ এটা মুক্তি পাইছে তেওঁ যেন কিছু উপশম পাইছে তেনেকুৱা যেন লাগিছে আৰু আচৰিত হোৱা যেন লাগিছে Mother laughing মাকে হাঁহি পেলাই কৈছে you left your আইতা's গামোচা on the শৰাই আইতাই দিয়া গামোচাখন তুমি ক'ত থৈ গলা শৰাইখনৰ ওপৰতে থৈ গলা she gives the গামোচা to বাবু এই বুলি কৈ পেলাই তেওঁ কি কৰিছে গামোচাখন বুবুক দি দিছে ৰুমি and other children burst into laughter ৰুমি আৰু আন ল'ৰা ছোৱালীবিলাকে কি হ'ল তেওঁলোক burst into laughter মানে তেওঁলোক হাঁহিত একেবাৰে মানে তেওঁলোক ক'ব নোৱাৰা হৈ পৰিল বুবু gratefully মা বুবু এতিয়া কৃতজ্ঞতাৰ ভাৱেৰে মাকক কৈছে মা মাদাৰ ৱাৰ্মলি মাকে উষ্মভাৱে তেওঁ কৈছে all of you come inside তোমালোক সকলো ভিতৰলৈ সোমাই আহা wash up and have some জলপান wash up হাত মুখ ধুই লোৱা and have some জলপান আৰু জলপান খোৱা all rush inside সকলো লৰালৰিকে ভিতৰলৈ সোমাই আহে they have a good time eating and chatting তেওঁলোকে খোৱা বোৱা কৰি আৰু কথা বতৰা পাতি ভালকৈ সময় কটায় ফাইনেলি the family sees জুমি মিংকি and সুমন off অৱশেষত পৰিয়ালটোৱে জুমি মিংকি আৰু সুমিক বিদায় দিয়ে sees off মানে হৈছে বিদায় দিয়া জুমিয়ে তেতিয়া কৈছে thanks খুৰী ধন্যবাদ খুৰী এতিয়া মিংকিয়ে কি বুলি কৈছে চোৱা see you tomorrow ৰুমি and বুবু ৰুমি আৰু বুবু তোমালোকক কাইলৈ দেখা পাম কাইলৈ লগ পাম বুলি কৈছে কোনে মিংকি সুমন ৱেভিং সুমন হাত লৰাই পেলাই কি বুলি কৈছে বাই বিদায় জনাইছে জুমি মিংকি and সুমন এক্সিট জুমি মিংকি আৰু সুমন কি হৈছে প্ৰস্থান কৰিছে সেই দৃশ্যটোৰ পৰা নাইকিয়া হৈছে The ৰুমি টিচিং ৰুমিয়ে জুকাইছে কাক জুকাইছে বুবুক জুকাই পেলাই কি বুলি কৈছে বুবু you were worried for nothing বুবু তোমাৰ একো চিন্তা হোৱা নাছিল বুবু স্মাইলিং বুবুৱে হাঁহি পেলাই কৈছে I learned my lesson মই মোৰ পাঠ শিকিলোঁ অৰ্থাৎ মই শিক্ষা পালোঁ এই বুলি কৈছে যে I'll be more careful next time পৰৱৰ্তী সময়ত মই অধিক কেয়াৰফুল হ'ম সাৱধান হ'ম মাদাৰ লাভিংলি মাকে মৰমতে কি বুলি কৈছে আইতা's gift is safe আইতাৰ উপহাৰ সেফ আছে সেফ মানে নিৰাপদ হয়নে আইতাৰ উপহাৰ নিৰাপদ the scene fades out আৰু সেই বুলি কোৱাৰ পিছতেই কি হৈছে দৃশ্যটো কি হৈছে লাহেকৈ fades out মানে ম্লান হৈ পৰিছে নোহোৱা হৈ পৰিছে লাহে লাহে হয়নে সো আজিৰ ভিডিঅ'টিত আমি পাঠৰ অসমীয়া আলোচনা তোমালোকলৈ আগবঢ়ালোঁ ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত আমি ইয়াৰ কুৱেশ্যন এনসাৰসমূহ তোমালোকৰ মাজলৈ লৈ অনাৰ চেষ্টা কৰিম গতিকে তোমালোকে যদি চেনেলটো নতুন কাইণ্ডলি চেনেলটো সাবস্ক্ৰাইব কৰি দিবা যদি ভিডিঅ'টো ভাল পাইছা লাইক কৰিবা কমেন্ট কৰিবা ফ্ৰেণ্ডছৰ মাজত শ্বেয়াৰ কৰিবা লগ পাম পৰৱৰ্তী ভিডিঅ'ত ধন্যবাদ